BJP राजखान्थि हान्जाखौ गोख्रों खालामनायनि थांखिजों दिनै 29 नं सुक्ला सेरफां बियाबनि सांग्रांथि मेल खुंदों। BJP राजखान्थि हान्जाया BTC-नि गंब्रैजि बियाबावबो BJP दोलोखौ गोख्रों खालामनायनि थांखिजों BTC-नि मोनफ्रोमबो बियाबावनो सांग्रांथि मेल खुंबोनाय बादिनो दिनै BTC-नि 29 नं सुक्ला सेरफां बियाबावबो लोकसभा बिसायख'थिखौ नोजोर लाखिनानै BJP राजखान्थि हान्जाखौ गोख्रों खालामनायनि थांखिजों बे हाबाफारिखौ लानाय जादों। बे हाबाफारिजों लोब्बा लाखिनानै सुक्ला सेरफां बियाबनि बेन्दोंआव थानाय महरिफारानिफ्राय मटरसाइकेल लानानै हानजा सुरनानै 29 नं सुक्ला सेरफां बियाबनि बेन्दोंआव थानाय नावखाथा बैसागु नब्लांसिम हानजा सुरो। बेनि उनाव नावखाथायाव थानाय बैसागु नब्लाङाव गेवलां मेल खुंनाय जायो। बे मेलाव बाहागो लायो आसाम रायजो BJP-नि आफादगिरि भवेश कलिता, आसामनि केबिनेट मन्त्री बिमल बरा, मंगलदै विधानसभा बियाबनि MP दिलीप सयकिया, लखीमपुर बियाबनि MLA मानव डेका, BTC-नि EM 29 नं सुक्ला सेरफां बियाबनि MCLA रनेन्द्र नार्जारी, 22 नं दारांगाजुलि बियाबनि MCLA बिजितगोरा नार्जारी बिथांमोनजों लोगोसे BJP राजखान्थि हान्जाया बायदि बिबानाव थानाय बिबानगिरि आरो मावथि बिथांमोना बाहागो लानानै बे हाबाफारिखौ जाफुंसार खालामो। भूपेन बरा डाঙৰীয়াই আজি হুজাই ব্যক্তিসকলে কৈছে যে তেওঁ 1 লাখ ভোটত লিড দিব আৰু তেওঁ সেইকাৰণে কাজিৰঙাত ইলেকশ্যন খেলাৰ মন মেলিছে বোলে, খুব তেওঁৰ লোভ লাগিছে খেলিবলৈ। আমি সকলোৱে জানো যে হুজাইত কেনেকুৱা বেছি মানুহ, কেনেকুৱা ধৰণৰ মানুহ হুজাই লামডিং এইবিলাকত কেনেকুৱা ধৰণৰ বেছি মানুহ থাকে। মই ভূপেন বৰাই একেবাৰে অনুৰোধ কৰিছোঁ তেওঁ তাত ইলেকশ্যন খেলক আৰু এই সাহসটো তেওঁ গোলাঘাট, কলিয়াবৰ এইবিলাক চিটত আহি পিনে ছাৰ্ভে কৰি পিনে যদি ষ্টেটমেণ্টত ভাল থাকে আমি সুখী হ'ম আৰু তেওঁ খেলিলে আমি অতিকৈ সুখী হ'ম। কাৰণ তেওঁ এতিয়া সেই চৰৰ মানুহৰ মাজত গৈ লিড লৈ ইলেকশ্যন জিকাৰ যিটো সপোন দেখিছে, যেতিয়াই আহি তেওঁ কলিয়াবৰ পাব, গোলাঘাট পাব, তেওঁৰ সেই মংগেৰিলালকা হাচিন স্বপ্ন হ'ব। যেহেতু আজি নিৰ্বাচনী প্ৰচাৰ বুলি ক'ব লাগিব, আপকিয়াক আপুনি দিলীপ শইকীয়াক ভোট দিবৰ কাৰণে ৰাইজক আহ্বান জনাইছে, তেওঁৰ টিকটটো নিশ্চিত হৈছে নেকি? চাওক, আমি হ'লোঁ দলৰ কাৰ্যকৰ্তা, আমাৰ ইয়াত সাংসদ কোন? দিলীপ শইকীয়া ডাঙৰীয়া। গতিকে আমি সাংসদজনকেতো লৈ আমি যেনেকৈ কওঁ মোদী ডাঙৰীয়াক ভোট দিয়ক প্ৰধানমন্ত্ৰীৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিয়ক মুখ্যমন্ত্ৰীৰ কাৰণে, ইয়াৰ সাংসদজনটো এতিয়া সাংসদৰ ইলেকশ্যন আছে, গতিকে সাংসদৰজনৰ নামতে ভোট বিচাৰিব লাগিব। মই দিলীপ শইকীয়াই আছে এতিয়া ইয়াত, সাংসদ দিলীপ শইকীয়া নহয় জানো? সেইটোতো মই টিকেট দিয়া মানুহ নেকি? মই কৈছোঁ যে চিম্বলিক কৈছোঁ যে দিলীপ শইকীয়াক ভোট দিয়ক, সাংসদজন তাত দিলীপ শইকীয়া। নেক্সট টাইম আজমলে এবাৰ টুপিটো দলিয়াই দিলে ভাল লাগিব মোৰ। টুপিটো কিয় নদলিয়াই? প্ৰত্যেকবাৰে তেওঁ শংকৰ সংঘৰ অধিৱেশনত যোৱা মানুহজনে চেলেঙৰ মৰ্যাদা নাজানে নেকি? গামোচাৰ মৰ্যাদা নাজানে নেকি? আজমল ডাঙৰীয়াই কৈছে যে 20 বছৰ পিছত অসমীয়া মানুহে মিয়াৰ ভৰি ধুই পানী খাব লাগিব। তাৰমানে তেওঁ আমাৰ জাতিটোক এনেকৈ অপমান কৰি ডিমৰেলাইজ কৰিব বিচাৰে, মানসিকভাৱে ভাঙিব বিচাৰে। কেতিয়াবা আজমল ডাঙৰীয়াৰ টুপিটো দলি দেখুৱাওকচোন, তেতিয়া মই ক'ম যে মূৰৰ পৰা টুপিটো দলিয়াই দিয়ক কাৰোবাক, কোনোবা খোজা মানুহক। সেইটো সাহসী কৰি দেখুৱাওক। যিহেতু বিজেপি সঘনাই বিটিআৰত নিৰ্বাচনী প্ৰচাৰ চলাই আছে, আপোনাক এটা দায়িত্বও দিছে, এই ক্ষেত্ৰত বিজেপি মিত্ৰতাত কিবা সংঘাত হ'ব নেকি? চাওক, ৰাজনৈতিক দল মানে কি? ৰাজনৈতিক দল মানে হ'ল সংগঠন। ৰাজনৈতিক দল মানে সংগঠন। আমাৰ মিত্ৰতা আছে, মিত্ৰতা সুন্দৰকৈ চলি আছে, কিন্তু আমাৰোতো সাংগঠনিক দিশত শক্তিশালী হ'ব লাগিব। আমাৰ যিখিনি কাৰ্যকৰ্তা সেইখিনিক কোনে ধৰি ৰাখিব? সেই কাৰ্যকৰ্তাখিনিয়ে কালিলৈ আমাৰ এলায়েন্স পাৰ্টনাৰকো বেলেগ ইলেকশ্যনত ভোট দিব লাগিব, আৰু আমাৰ ইলেকশ্যনতো আমি তেওঁলোকৰো ভোট পাব লাগিব, এলায়েন্স পাৰ্টনাৰ ভোট পাব লাগিব। গতিকে আমাৰ যিসকল কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাসকলক উজ্জীৱিত কৰি ৰাখি সাংগঠনিক দিশটোতো শক্তিশালী কৰিব লাগিব। নহ'লেতো আমি ভূপেন বৰা কংগ্ৰেছৰ নেতা NGO কৰা নাই, বা অখিল গগৈ লুৰিণজ্যোতি নিচিনা ক্লাব খোলা নাই। আমাৰ এইটো এটা প্ৰফেচনেল পলিটিকেল পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি। গতিকে আমি বহুত প্ৰফেচনেলি কাম কৰোঁ। বিটিআৰত বিজেপি আৰু ইউপিৰ মিত্ৰতাক লৈ বিজেপিৰ কৰ্মী একাংশ সুখী নহয়, দলীয় কৰ্মী বা কাৰ্যকৰ্তাসকল। সুখ দুখটো তেনেকুৱা নহয়, একেবাৰে চব সুখী চব দুখী তেনেকৈ নাথাকে। ৰাজনৈতিক সিদ্ধান্তবিলাক ৰিয়েলিটিৰ ওপৰত বেছ কৰি লোৱা হয়। তাৰ কাৰণে আমাৰ দিল্লীৰ নেতৃত্ব আছে, অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, ভৱেশ কলিতা ডাঙৰীয়া আছে, মিত্ৰ দলৰ নেতৃত্ববৃন্দ আছে, তেওঁৰ লগত কথা পাতি চেটেল কৰা হয়, সুন্দৰকৈ আগবাঢ়ি যাব। কি ক'ব আপুনি? দিলীপ শইকীয়াৰ হয় প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কেনে আশা দেখিছে? বহুত ভোটত জিকিব ইয়াতে, বিজেপি বহুত ভোটত জিকিব। থেংক ইউ।